Hello and welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আজি এটা স্পেশাল এণ্ড ডিলিচিয়াছ ৰেচিপি এটা লৈ আহিছোঁ। সো এইটো হৈছে পিছত এনেও গম পাবই দেখিলে আৰু তাৰ আগতে দেখুৱা আগতে মই এটা হেয়াৰ কেয়াৰ মই কিদৰে হোমমেড হেয়াৰ চুলিখিনি কিদৰে মই যত্ন লওঁ তাকে এটা দেখাম বুলি ভাবিছোঁ। টিপছ নহয়, একচুৱেলি মই কিদৰে মোৰ চুলিখিনি কেয়াৰ লওঁ সেইটোৱে মই শ্বেয়াৰ কৰিছোঁ। একচুৱেলি তাত কোনোবাই যে ফ'ল' কৰিব লাগিব সেইটো নহয়। একচুৱেলি মই কেনেদৰে ঘৰুৱাভাৱে মই কেনেদৰে চুলিখিনি মই যত্ন লওঁ সেইটোৱে মই এটা শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। সো দেখাওঁ আহক। মই ইয়াত কল এটা লৈছোঁ, আপোনালোকে ভলিউমটো চাই দুটা ল'ব পাৰে। আৰু তাৰপিছত গাখীৰৰ সৰটো যোনটো ওপৰৰ লেয়াৰটো ডাঠ ক্ৰীম লেয়াৰটো লৈছোঁ আৰু নাৰিকল তেল অলপ লৈছোঁ এচামুচ। লাহে লাহে মই গোটেই চুলিখিনিতে এপ্লাই কৰি দিম, গুৰিৰ পৰা আগলৈকে গোটেই চুলিখিনিতে লাহে লাহে এপ্লাই কৰি দিম। হাফ এন আৱাৰ ৰাখি মই ৱাছ কৰি দিছোঁ চুলিখিনি। এয়া ডাঙৰ ডাঙৰ চাই 3টা লৈছোঁ আৰু এয়া আদা, নহৰু, জিৰা, ধনিয়া, জালুক মিহিকৈ পিচি ল'ব লাগিব। এয়া মাংস 800 গ্ৰাম। কি মাংস ধৰিব পাৰিছেনে বাৰু? হাঁহৰ মাংস ড্ৰাই ফ্ৰাই বনাম। আলুখিনি ফ্ৰাই কৰি ল'লে অলপ ব্ৰাউন কালাৰ হ'বগৈ লাগিব। নিমখ, হালধি, জিৰা, ধনিয়া, কাশ্মীৰী মিট মছলা চব দিয়া আছে। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হ'বগৈ লাগিব। তাৰপিছত মাংসটো দিব লাগিব। মাংসখিনি দি দিলোঁ। অলপ দেৰি ভালদৰে ভাজিব লাগিব। পোন্ধৰ মিনিটমান ভজাৰ পিছত আদা নহৰু এতিয়া দিছোঁ, জিৰা ধনিয়া আলু দিলোঁ, তেল পূৰা ওলাইছে দেখিছোঁ। আলুখিনি দিয়াৰ পিছত অলপ দেৰি ভাজিব লাগিব। ৰেডি হৈছে আৰু এয়া হৈ গ'ল ৰেডি। গৰম গৰম ধোঁৱা ওলাই আছে পূৰা। ৰেচিপিটো কেনেকুৱা পালে বাৰু আপোনালোকে? ভাল লাগিলে, বহুত টেষ্টি হ'ল খাবলৈ। বহুত তেল ওলাইছে। মেৰিনেট কৰোঁতে কিন্তু তেল দিয়া নাছিলোঁ আৰু এনেও এতিয়া বহুত ভালেই হয় বাৰু খাবলৈ হাঁহৰ মাংস। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব।